নমস্কাৰ কৃষক বন্ধুসকল। তো স্ক্ৰীনত চাই আছে এইটো এটা ভিটামিন। তো এইটো ভিটামিন কি কামত খটাব তাৰে আলোচনা কৰিম। বিশেষ কৰি এইটো মেডিচিন যাদু অথচ বিজি বুলি কৃষক বিচাৰে। তো সাধাৰণতে মেডিচিনৰ কাৰ্যকাম হৈছে কৃষকে কৰা কষ্টৰ ফলাফল। গছৰ ভিতৰে যিকোনো ধৰণৰ ফল-মূল গছ আদি কৰি ব্যৱহাৰ কৰিব পাৰে। ব্যৱহাৰ কৰাৰ ফলত গছে আমাক প্ৰচুৰ পৰিমাণে ফল-মূল দিয়ে আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। তাৰ উপৰি যিকোনো কেঁচা চব্জিত ব্যৱহাৰ কৰিব পাৰে। তো ব্যৱহাৰ কৰাৰ নিয়ম হৈছে এটা যাদু 5 ml থাকে। আপোনালোকে 40 লিটাৰ পানীত ব্যৱহাৰ কৰিব পাৰে। তো যাদু ব্যৱহাৰৰ ফলত গছ-গছনিৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়।